Hey dosto, welcome to my YouTube channel Lucky Assam. So আপোনালোকক আজি মই দেখুৱাই আছো শিলঙৰ পুলিচ বাজাৰ মানে মেঘালয়ৰ শিলঙৰ পুলিচ বাজাৰ আপোনালোকে চাই থাকিব ব্লগটো ইন্টাৰেষ্টিং আছে সো বন্ধুসকল ভিডিওটো আৰম্ভ কৰো গৈ আছো পাম আৰু পুলিচ বাজাৰ সো বন্ধুসকল এতিয়ালৈকে চাব আপুনি পুলিচ বাজাৰত আহি কিনে আমি মাস্ক পিন্ধিলো আৰু মাস্ক পিন্ধাৰ পিছত আমি এতিয়া ঢুকি আছো পুলিচ বাজাৰত সো পুলিচ বাজাৰখন আমি দেখুৱাই বন্ধুসকল এতিয়া আমি আছো পুলিচ বাজাৰৰ ভিতৰত বন্ধুসকল আগতে ইমান মানুহ আছিল যে কেমেৰাত ভালকৈ ভিডিঅ' ৰেকৰ্ড কৰিব নোৱাৰা হৈছিল বন্ধুসকল এতিয়া লকডাউনৰ বাবে মানে কৰোনা ভাইৰাছৰ বাবে ইমান মানুহ নাই বন্ধুসকল এই ওচৰে পাছৰে যে দোকানবিলাক দেখি আছে মানে কাপোৰৰ দোকানবিলাক আৰু কিবা কিবি আমাৰ অসমতকৈ বহুত দাম কম আছে ইয়াত সো মানে বস্তুবিলাকো ভাল পাব আৰু দাম অলপ কম হ'ব সো যিবিলাকে দাম বেছি তাৰ মানে এইবিলাক ভাল বন্ধুসকল মানুহৰ সেফটিৰ বাবে মাস্ক বিক্ৰী কৰি আছে 10 টকাতকৈ আপুনি নিজে চাওক বন্ধুসকলে যে 10 টকাকৈ মাস্ক নলো মাস্কৰ দাম একেবাৰে কম এই 10 টকাকৈ বহুত মাস্ক লৈছো বন্ধুসকল এই 10 টকাকৈ মাস্ক এই মাস্ক বন্ধুসকল এইবিলাক মাছ আমাৰ তাতে কিনিবলৈ গ'লে নিশ্চয় মিনিমাম 50 টকা লাগিবই 50 টকাৰ তলত নাপায় কিন্তু ইয়াতে আমি 10 টকাতে পালো তো মানে হৈ গ'লে তো ইয়াৰ নামটো হৈছে মানিক ধনঞ্জয় এটা আমাৰ আৰু এটা দোস্ত আছে চেনেলটো সাবস্ক্রাইব কৰি দিব আমাৰ কিন্তু কোনো ড্ৰোন ক্যামেৰা নাই গৰীব মানুহ ভাই চেনেলটো সাবস্ক্রাইব কৰি কিনে যাব আপোনালোকক এইটোৱে অনুৰোধ বন্ধুসকল এইটো হৈছে সন্ধিয়াৰ চিন শিলঙৰ সো বাই বাই বন্ধুসকল আজি ভিডিঅ'টো এইখনতে আমি শেষ কৰিলো আকৌ আহিম বাই বাই